Hi, hello guys and welcome back to my YouTube channel. So, I just ভাত কেইটা খাই আহিছো তো এতিয়া অকমান ৰেষ্ট কৰি লৈ ভাতি বেলাকে আমি যাম বাহঁতৰ ঘৰত মানে মুন বাহঁতৰ ঘৰত হয়তো আজি ৰাতি তাতে থাকা হ'ব তো আপোনালোকে চাই থাকিব মোৰ লগত আৰু আমি একেলগে গৈ থাকিম ভিনদেউটো ফোন কৰিয়ে আছে কৈছে কেতিয়া আহিবি বোলো সন্ধিয়া পোৱাকেহে যাম চাগে সোনকালে যাম আপোনালোকে বাহঁতে ভাত খাই আছে মই সোনকালে হ'ল ভাত খাই এটা ধুই লওঁ তাৰপাছত অলপ ৰেষ্ট কৰি আৰু যাম আৰু গাইজ শুৱাৰ পৰা উঠিলোঁ এতিয়া অলপ ৰাস্তাত আছোঁ আৰু অলপ পিছতে আমি এতিয়া বাহঁতৰ ঘৰত যাম মই এতিয়া ৰেডি হৈ গ'লোঁ মাহঁতো ওলাই আছে 6:15 হ'ল সন্ধিয়া হৈ গ'ল আমি এতিয়া যাম আৰু সোনকালে এতিয়া আমি ওলাই গৈ হৈছেহি হৈ গ'ল এতিয়া তোলা মাৰি আছে আমি যাম আৰু আমি এতিয়া গৈ আছোঁ এয়া মাহঁতে কিবা খাই বোলে গৈছে অলপ এয়া এতিয়া ফুচকা খাই আছোঁ আমি মানে খাই বৈ হৈ গ'ল আমি গৈ আছোঁ এতিয়া ইয়াৰ আগৰ ভিডিঅ'টোতো আপোনালোকে দেখিছিলে যে আমি ঘৰলৈ খাবলৈ আহিছিলোঁ মাহঁতৰ তো এতিয়া আজি ৰাতি থাকিবৰ কাৰণে আহিছোঁ তো সেইফালে সেইটো ঘৰ আমি পাইছোঁহি আৰু এতিয়া তো ইয়াৰ আগতেতো আপোনালোকে দেখিছেই দিনত এতিয়া বাৰু অকণমানকৈ দেখা দিছোঁ আহি আমি পালোহি এতিয়া একদম চাহপাত মাৰিছে চাহ খাই লওঁ অলপ টাইম লেকচাৰ মাৰি লওঁ নেক্সট গৈ জুচ আৰু মায়ে এফালে পাচলি কাটি আছে জুচ খানে কা টাইম হৈ গয়া এতিয়া পাচলি কুটি আছে মাহঁতে এতিয়া আনাৰস খোৱা টাইম মানে ভিনদেউৱে আনি আছে আৰু এটা বস্তু তাকে কাটি আছে এতিয়া আনাৰস এইফালে ভিনদেউৱে ভাত বনাই আছে মানে বা অলপ গাটো বেয়া সেইকাৰণে ভিনদেউৱে বনাই আছে তো এইফালে আমাৰ কাটি হৈ গ'ল এতিয়া আনাৰস খাই পেলাই অলপ বাহিৰত বহি আছোঁ আৰু বা ভিনদেউ ভাত বনাই আছে ভাত ৰেডি হৈ গ'ল বাঢ়ি আছে চবে ভাত পানী যোগাৰ হৈ গ'ল এতিয়া বাঢ়িব অলপ পিছতে এয়া বাঢ়ি গ'লে আমি এতিয়া খাওঁ একদম পূৰা দি আছে চবে এইফালে দেখিছে আপোনালোকে ভাত খাই আছে আমাৰ ইহঁতৰ কাৰণে বিচনা পাৰি আছে আমাৰো বিচনা ৰেডি হৈ আছে মানে তলত আজি ঢালাই হ'ব এইখন আমাৰ বিচনা ৰেডি এতিয়া বাছ শুব লাগে আৰু মই মাস্ক মাৰি ল'ব লগা হৈছে গুড মৰ্ণিং এভৰিৱান এতিয়া শুৱাৰ পৰা উঠি গ'লোঁ বহুত সোনকালে উঠিলোঁ বিৰাট টোপনি লাগি আছে এতিয়া যাওঁগৈ চবকে বাই বাই দিলোঁ ৰাতিপুৱা আমাৰ কাম পূৰণ নাজাৰা পুৰা ৰাস্তা খালী মানুহ নাই এতিয়া জাষ্ট ঘৰ আহি পাইছোঁহি মাহঁত আহি আছে 7টা বজালৈ আহি পাই গ'লোহি আজি মানে আমাৰ মাটিৰ মানুহ আহিছে সেইকাৰণে আমি সোনকালে আহিব লগা হ'ল তো এতিয়া আহিলে মায়ে দেখাব গৈছে তাপৰে বহুত মানে টোপনি লাগি আছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ সকলোকে বহুত ধন্যবাদ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিম থেংক ইউ ছ' মাছ